প্ৰথমতে আমাৰ ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত আপোনাৰ সকলোলৈকে নমস্কাৰ যাচিছো। অতি সুখবৰ প্ৰভু যীশু খ্ৰীষ্টৰ পুনৰুত্থানৰ দিন অৰ্থাৎ ইষ্টাৰ দিনৰ পবিত্ৰ ক্ষণত গোসাইগাঁও চহৰত প্ৰদৰ্শিত হ'ব এক ব্যতিক্ৰমী সাংস্কৃতিক অনুষ্ঠান। ইউনাইটেড খ্ৰীষ্টিয়ান ফৰামৰ উদ্যোগত আৰু নৰ্থ ইষ্ট ৰিজনৰ খ্ৰীষ্টিয়ান লিডাৰশ্বিপৰ যুৱক যুৱতীসকলৰ দ্বাৰা আয়োজন কৰা হৈছে এক সাংস্কৃতিক নাটক ইষ্টাৰ কাণ্টাটা। গোসাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অতি মনোৰম খেলপথাৰখনত অহা 11 এপ্ৰিল তাৰিখ শনিবাৰে আবেলি 5 বজাৰ পৰা সন্ধিয়া 8 বজালৈ এই নাট্যানুষ্ঠান মঞ্চস্থ কৰা হ'ব। এই অনুষ্ঠানৰ বিশেষত্ব হ'ল অভিনয়ৰ পৰা আৰম্ভ কৰি সংগীতলৈ সকলো দিশ উত্তৰ পূৰ্বাঞ্চলৰ যুৱক যুৱতীসকলে নিজে প্ৰস্তুত কৰিছে। আয়োজকসকলৰ তৰফৰ পৰা সকলো লোকে অনুষ্ঠানত অংশগ্ৰহণ কৰি আনন্দ উপভোগ কৰিবলৈ আমন্ত্ৰণ জনোৱা হ'ল। ধন্যবাদ।